Welcome to the Dhruva Vlogs. Hey guys, সকলোৰে খবৰ ভাল আৰু মোৰ খবৰ বৰ্তমান সময়ত ভাল দিয়ক। আৰু আমি এতিয়া গৈ আছো মানে কি শ্যামা পূজা চাব, অৰ্থাৎ কালী পূজা। কালী পূজা আমাৰ ওচৰৰে এখন মানে কি অলপ দূৰত হয়, এখন গাঁৱত হয়। আৰু তাতে মানে কি গৈ আছো, এয়া আহি পালোহি কলং পাৰ, এখন বজাৰ, ডাঙৰ বজাৰ। আৰু ইয়াতো মোটামুটি এখন ধুনীয়া হেৰি হয়, পূজা এখন হৈ আছে। কিন্তু আমি ইয়াত নাচাওঁ, কিন্তু এই বগীবাৰী বুলি কয় সেই ঠাইডোখৰ, আৰু সেই বগীবাৰীত আমি চাম বুলি ভাবি আছো। আৰু বলক এই টাৰ্ণিংটো ঘূৰি ইফালে নহয় দিয়ক, ইফালে নহয়হে, ইফালে বাওঁ চাইডে এইটো চাইড মানুহ চাওক, সেই মানুহ ই একদম মানে ফুল হৈ আছে বাহিৰত। আৰু আমি মানে কি ভিতৰত আছো, আৰু ভিতৰত মানে অলপ বাহিৰৰ ফালে যাওঁ ৰ'ব, কাৰণ এই ঘপককে মানে ভিতৰত সোমালো আৰু অলপমান বাহিৰত গৈ মানে কি কিবা কিবি খাই আহো বুলি ভাবি আছো। আৰু চাই থাকক ভিডিঅ'টো বন্ধুসকল, মানুহ চাওক, মানুহ মানে কি একদম থিয়েটাৰ চাবৰ কাৰণে পাগল হৈ আহিছে, একদম ঠেলা হেঁচা ইছৰাম। গাইজ আছো ৰ'ব, মানে কি আজি আহিলো ৰাজমুকুত থিয়েটাৰ চাব। আৰু তাতে মানে কি গমে পাইছে যে ৰাজমুকুত থিয়েটাৰত মানে কি উৎপল দা আছে, আৰু মানে কি দাদা ভাল খবৰ? আজি নাটকখন মানে কেনেকুৱা কি হ'ব? আজি আমি মালৈবাৰীত আছোঁ, আৰু পুনপুৰত মালৈবাৰীত স্থিত আমাৰ ৰাজমুকুটৰ প্ৰেক্ষাগৃহত আজি আমি মঞ্চস্থ কৰিম বিৰিঘৰ বীৰ। এই নাটকখনৰ ৰচনা কৰিছে ৰাজদ্বীপে, পৰিচালনা কৰিছে ৰাজেশ ভূঞাদেৱে। আৰু মোৰ লগত দেৱশ্ৰী গগৈ আছে, জ্যেষ্ঠসকল আছে, তাৰক দা আছে, ভাস্কৰ দা আছে, পূৰ্বী বা আছে, শংকৰ দা আছে, বিপ্লৱ দা আছে, ত্ৰিদীপ আছে, পঞ্চী আছে। গতিকে আৰু এটা খুব সুন্দৰ নাট্য দলৰ খুব ইম্পৰ্টেণ্ট এলিমেণ্ট হ'ল আমাৰ ছাপৰ্টিং কাষ্ট আৰু আমাৰ ডান্সাৰ্ছখিনি। বহুতো ল'ৰা ছোৱালী আছে। গতিকে আশা কৰিছোঁ আজি প্ৰতিকূল বতৰ নেওচি আমি নাটকখন মঞ্চস্থ কৰিম আৰু মানুহৰ মানে সমাদৰ আৰু আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ম। আজি এই নাটকখন মানে কেনেকুৱা হ'ব অলপমান? নাটকখন কেনেকুৱা হ'ব এইটোতো দৰ্শকে চাইহে উপলব্ধি কৰিব পাৰিব। কাহিনী চাওক, ইতিমধ্যে দৰ্শকে গমেই পাইছে, খুব হৃদয়স্পৰ্শী আৰু নিভাঁজ ভালপোৱা। মানে কাৰোবাৰ প্ৰতি ভালপোৱা থাকিলে আপুনি কিমান নিস্বাৰ্থভাৱে ভালপোৱাৰ কাৰণে নিজৰ জীৱনটোত বা কিছুমান ডিচিশ্যনছ ল'বলগীয়া হয়, বা নিজৰ জীৱনটো আপুনি ত্যাগ কৰিবলৈও প্ৰস্তুত থাকে সেই ভালপোৱাৰ স্বাৰ্থত। গতিকে সেই ভিত্তিতে নিস্বাৰ্থ ভালপোৱাৰ ভিত্তিতে এই কাহিনীটো নিৰ্মাণ হৈছে। আৰু খুব বৰ্তমান যিটো সমাজ ব্যৱস্থা, আমি মানুহবিলাক খুব সংবেদনশীল হয় যদিও ক'ৰবাত আমি সংবেদনশীল নহয়। গতিকে সেই ক্ষেত্ৰত মানুহৰ যিটো মানৱীয় গুণ, মানুহৰ প্ৰতি আন্তৰিকতা, ভালপোৱা, সেই সম্পৰ্কে নাটকৰ খুব সুন্দৰকৈ বিষয়বস্তুখিনি উপস্থাপন কৰা হৈছে। আৰু মানুহে মানুহৰ বাবে, এই কথাটো আমি সকলোৱে জানো, কিন্তু মানুহে কাৰোবাক ভাল পালে কি পৰ্যায়লৈ যাব পাৰে, নিজৰ জীৱন পৰ্যন্ত ত্যাগ কৰিব পাৰে, সেই কথাটো খুব সুন্দৰকৈ উত্থাপন কৰিছে। আৰু কমাৰ্চিয়েল এলিমেণ্টটো আছে, 4টাকৈ গীত আছে য'ত ৰাজদ্বীপে কথা দিছে, পাপন দাই কণ্ঠদান কৰিছে, দীক্ষুৱে কণ্ঠদান কৰিছে, লগতে নীল আকাশ আছে, দীক্ষু কথা ক'লোৱে, ৰাকেশ ৰিয়ানেও কণ্ঠদান কৰিছে। গতিকে খুব মঞ্চসফল নাট এখন, আৰু এণ্টাৰটেইনমেণ্ট আছে। প্ৰত্যেকজন দৰ্শকে উচিত পইচা, মানে তেওঁলোকে যেতিয়া টিকট ক্ৰয় কৰিব এই নাটকখনত, তেওঁলোকে বিনোদন পাব, এণ্টাৰটেইনমেণ্ট পাব। আৰু সেই বিনোদন দিয়াৰ দৃষ্টিৰে বা সেই বিনোদন দিয়াৰ আশাৰে আমি সদায় মঞ্চস্থ কৰোঁ নাটকখন। ইতিমধ্যে আমি গণেশগুৰিতো কেইবাটাও দৰ্শনী কৰিছোঁ, প্ৰায়বোৰ পেণ্ডেলতে 2টা বা 3টাকৈ দৰ্শনী নাট মঞ্চস্থ কৰাৰ সুযোগ পাইছোঁ। গতিকে খুব আশাবাদী যে ইয়াতো মানুহে ভাল পাব। এয়া আছিল উৎপল দা, আৰু মানে কি নাটকখন অলপমান কিছু অংশ মই দেখুৱাম, আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে বন্ধুসকল। গাইজ, এয়াই আছিল অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাস। আৰু উৎপল দাৰ লগত অলপ ধুনীয়াকৈ কথা বতৰা পাতিলোঁ। পতাৰ পাছত মানে কি আহি আছোঁ আমি এই মঞ্চকেইখনত কি কি হয় সকলো কৈ আছোঁ এই ভিডিঅ'টোত, শেষলৈকে চাব বন্ধুসকল। আৰু এই সিফালে যে মানে কি এই কাপোৰখন পাৰ হ'লে, আৰু তাত মানে দৰ্শক বহি আছে, দৰ্শক মানে তাতে দৰ্শক, আৰু এই মঞ্চখনৰ ওচৰতে এইবোৰ মানে কি
মিউজিক বা কিবাখিনি যত যিমান মানে কি হাবি জাবি কাম থাকে সকলোবোৰ মানে কি ইয়াতে কৰে। আৰু ইয়াতে কিন্তু এই যোনখন মঞ্চ আছে ইয়াতে মানে কি উৎপল দাস হওক ত্ৰিদীপ দা হওক সকলোৱে মানে কি ইয়াতে মানে কি এটা মানে নিজৰ যোনটো মানে কি অভিজ্ঞতা মানে কি নিজৰ যোনটো মানে টেলেণ্ট সেই টেলেণ্টখিনি ইয়াতে দেখুৱাব, এই মঞ্চখনত দেখুৱাব। আৰু এই এনেকুৱা মঞ্চ দেখুৱাই মানে কি তেখেতলোকে অতীতৰ পৰা দেখুৱাই আহিছে আৰু সেয়েহে আজি তেখেতলোকে মানে কি বা উৎপল দাস বা ত্ৰিদীপ তেখেতসকলক যেনেকৈ মানে কি মানুহে আজি চিনি পোৱা হৈছে এই এনেকুৱা মঞ্চবিলাকৰ পৰাই চিনি পোৱা হৈছে। চাওক না কি সিফালে একদম মানে হুলস্থুল কৰি থাকে আৰু গমে পাই গেলেৰী মানে হুলস্থুল আৰু গেলেৰীত মানে মানুহ বহুত হৈ আছে। এইবোৰ দেখিছেনে, এইবোৰ হ'ল মানে কি যোনবোৰ মানে কি বেকগ্ৰাউণ্ডত মিউজিক চিউজিক দিয়ে সেইবোৰ সেই মানুহবোৰ মানে ইয়াতে থাকে। আৰু ইয়াতে আৰু কিনো কম আৰু ন, গমে পাই থিয়েটাৰ আপোনালোকে চাই পাইছে। আৰু এয়া ভাল লগা এখন থিয়েটাৰ মানে ফাৰ্ষ্ট ক্লাছ থিয়েটাৰ যিহেতুকে গাইজ। এটা কথা কওঁ গাইজ, মানে কি অকল যে মানে কি উৎপল দা বা ত্ৰিদীপ মানে কি অভিনেতা অভিনেত্ৰীসকলে যে কিবা এটা কৰিব অকল সিহঁতে যে কৰিব সেইটো নহয়। ইয়াতে মানে কি বহুত মানুহ আছে, মিনিমাম 100-150ৰ ওপৰত মানুহ। আৰু গোটেই মানুহখিনি লগ হৈ এখন থিয়েটাৰ হৈছে। আৰু গোটেই মানুহখিনি নহ'লে যদি বোলে তাৰে 10-20 জন যদি নহয় তেতিয়াহ'লে উৎপল দাস নহয় হাজাৰ তেনেকুৱা মানুহ থাকক মানে কি অভিনয় কৰি মানে কি দৰ্শকক গুণমুগ্ধ কৰিব নোৱাৰিব। উৎপল দাহঁতে ভাল অভিনয় কৰে আৰু উৎপল দাহঁতক চাবৰ কাৰণে ইয়াতে মানুহ আহিছে, নহা নহয়। কিন্তু মানে কি অকল যে মানে কি উৎপল দা বা অভিনেতা অভিনেত্ৰীখিনি, অকল উৎপল দাৰ কথা কোৱা নাই মই, অকল যে অভিনেতা অভিনেত্ৰীখিনিয়ে যে মানে কি এই মঞ্চখনত মানে কি গোটেই দখল কৰিব সেইটো নহয়। ইয়াতে দেখিছেনে এই ওপৰত যে বাঁহবোৰ আছে, এই বাঁহৰ ওপৰেদি যেতিয়া মানে নাটক চলি থাকিব তেতিয়া ইয়াৰ বাঁহৰ ওপৰে মানুহ দৌৰি ফুৰিব। আৰু এই মানে সেইটো এটা কি এই কাম কৰা মানুহখিনিয়ে মানে কি গম পাব। আৰু ইয়াতে এখন বিচনা আছে, বিচনা মানে এখন কিবা কৰিব চাগে আৰু এই বিচনাখনত হেৰি কৰিব কিবা এটা মানে কি চিন আছে চাগে। আৰু ইফালে এখন মানে কি থানা, জেল থানা হয়। আৰু এই জেল থানাখনত মানে কি কাৰোবাক চাগে ভৰাব আৰু মানে পোহৰটো অলপ কম, এটা লাইট জ্বলি আছে না, এইটো এটা লাইট জ্বলি আছে সেইটো কাৰণে ইমান আপোনালোকে দেখা নাপাব। কিন্তু মানে কি মই দেখুৱাই দিছো যে এখন লোহাৰ এখন গিল হয়। লোহাৰ মানে ক'তনো লোহাৰ দিব, এনে কাঠৰে গিল হয়। মানে কি সোমোৱাৰ এটা অভিনয় কাক কৈছে সেইখিনি আৰু মানে কি অলপ মানে কি কাঠকে লোহা দেখুৱাইছে বা প্লাষ্টিককে কাঠ দেখুৱাইছে, তেনেকুৱা কিবা এটা সেয়া আৰু গমে পায়। আৰু অৱশেষত নাটক আৰম্ভ হ'ল। এতিয়া এই উৎপল দা হৈছে কয়েদী, জেলৰ কয়েদী আৰু এখেত পুলিচ। এতিয়া চাওক মই একচুৱেলি গোটেই নাটকখন আপোনালোকক মোৰ এই ভিডিঅ'টোত দেখুৱাব নোৱাৰিম, কাৰণ যদি বোলে মই গোটেই ভিডিঅ'টো আপোনালোকক মোৰ এই ভিডিঅ'টোৱে দেখুৱাওঁ তেতিয়াহ'লে মানে আপোনালোকেতো আৰু থিয়েটাৰ চাব নাহিব না। আৰু সেইটো কাৰণে মানে কি গোটেই মানে নাটকখন দেখুৱাবৰ কাৰণে নোৱাৰিম। বন্ধুসকল চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু উৎপল দাহঁতক চাওক। বহুত ধুনীয়া এখন নাটক, বিৰিণা ৰাজদ্বীপৰ। আৰু য'ত নেকি একেটা পেণ্ডেলতে 2-3টা শ্ব' কৰি আহিছে। আৰু আমাৰো ইয়াতো বাৰু 2টা শ্ব' হ'ব। দিয়ক গাইজ, এনেকৈ এটা সময়ত আৰম্ভ হয় আৰু এতিয়া বৰ্তমান মানে কি শেষ হোৱাৰ কাৰণে শেষৰ পৰ্যায় পালোহি। আৰু এনেকুৱা ভাল লগা এখন নাটক মানে কি য'ত নেকি একেটা পেণ্ডেলতে এখন নাটককে 2-3 শ্ব' মাৰি আহিছে। আৰু আপোনালোকেও আহক ভ্ৰাম্যমান জগতখন অলপমান আগবঢ়াবৰ কাৰণে। আৰু
নাটক ৰাজদ্বীপৰ আৰু সকলোৱে আহক চাওক মানে কি আমিও চালোঁ আৰু এইফালে মানে কি ভিডিঅ'টো পুৰণি মাৰিলোঁ আৰু যিহেতুকে ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আহক ৰাজমুকুট থিয়েটাৰ চাব আহক।